ছেকেণ্ডাৰী শিক্ষকসকলৰ আমি নিযুক্তি পত্ৰ প্ৰদান কৰিলোঁ আৰু এই নিযুক্তিয়ে আমাৰ BTC অঞ্চলত যি শিক্ষা অনুষ্ঠান আছিলে এইবোৰৰ অভাৱ বহুলাংশে লাঘৱ কৰিব আৰু আহি থকা দিনত শিক্ষাৰ ক্ষেত্ৰত এটা নতুন জয়যাত্ৰা আৰম্ভ হ'ব। কোনো নেতৃত্বাধীন আমাৰ চৰকাৰখনে তো আমি নিকা আৰু স্বচ্ছতাৰে আমি এই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিছোঁ আৰু আপোনালোকে গম পাইছে যোৱাকালি ৰিজাল্ট দি আজি লগে লগে আমি এপইণ্টমেণ্ট দিছোঁ আৰু তেওঁলোকক বাছনি হোৱা প্ৰাৰ্থীসকলক আমি নিজকে স্কুল চিলেক্ট কৰিবৰ কাৰণে আমি দিছোঁ। তো এনেকুৱা নজিৰ আগত BTCত হোৱা নাছিল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যি ধৰণে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিছে আৰু আমি BTCটো অনুৰূপ প্ৰক্ৰিয়াৰে আমি সমাপন কৰিব চাইছোঁ আৰু এই নিযুক্তিত যাতে কোনো ত্ৰুটি নহয় সেইকাৰণে আমি সময় ল'লোঁ। তথাপিও আমাৰ শিক্ষাৰ যিটো সমস্যা আছিল আমি লাঘৱ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু মই এই 4.5 বছৰত শিক্ষাই এটা নতুন মাত্ৰা লৈছে। আপোনালোকে যদি চাই বিগত দিনবিলাকত আমাৰ মেট্ৰিকে বা হায়াৰ ছেকেণ্ডেৰীয়ে হওক BTC জিলাখন লাষ্টৰ ফালে আছিল। এতিয়া আপোনালোকে ৰিজাল্টত এই 5খন জিলাৰ ভিতৰত 1-2খন হ'লেও কিন্তু প্ৰথম লাইনত থাকে। তো এইটোৱে প্ৰমাণ কৰিছে যে আমি শিক্ষাৰ ক্ষেত্ৰত আমি আগবঢ়াইছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই এটা গতি দিছে শিক্ষাক আৰু আমিও যাতে যিমান পাৰোঁ সহযোগ কৰিছোঁ আৰু BTC-বাসী ৰাইজৰো আমি সহায় সহযোগ বিচাৰিছোঁ। আমাৰ চৰকাৰৰ কাৰ্যকাল মোটামুটি শেষ আৰু 4.5 মাহ বা 5 মাহ সময় আছে। তো এই 5 মাহ আমি কোনো ধৰণৰ ত্ৰুটি নোহোৱাকৈ যাতে BTC-বাসী ৰাইজক আমি সহায় কৰি যাব পাৰোঁ। তেওঁলোকে যি ধৰণে আমাক নিৰ্বাচিত কৰি আমাৰ চৰকাৰক পৰাভূত কৰিছিল আৰু সেই কামখিনি আমি কৰি যাবৰ কাৰণে আমি চেষ্টা চলাই আছোঁ।